কন্যা সন্তানৰ মাতৃ হ'ল জুবলি। জুবিন গাৰ্গৰ সোঁৱৰণত ছোৱালীৰ নাম ৰাখিলে নাহৰ। জুবিন গাৰ্গৰ কায়িকভাৱে নোহোৱা কথাটো যেন আজিও অবিশ্বাস্য সকলোৰে বাবে। তেওঁ যে সকলোকে এৰি গুচি গ'ল এয়া যেন কোনেও মানিব পৰা নাই। তেওঁ প্ৰত্যেক দিনে এবাৰ হ'লেও মনত পেলায় প্ৰত্যেকজন অসমীয়াই। তেওঁক হেৰুৱাৰ বেদনা আজিও একেই, কমা নাই অলপো। ইয়াৰ মাজতে আহিল এক সুখবৰ। এইবাৰ মাতৃ হ'ল জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ জুবলি বৰা। তেওঁ ছোৱালীৰ ফটো এখন শ্বেয়াৰ কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছে এখন আৱেগিক পোষ্ট। তেওঁ কেপশ্যনত দিছে, জুবিন গাৰ্গ, নাহৰ আৰু আমাৰ অকণমানিজনী। লগতে তেওঁ নিজৰ প্ৰেগনেন্সি জাৰ্নিত কিদৰে জুবিনদাৰ মৃত্যুৱে প্ৰভাৱ পেলাইছিল সেয়াও শ্বেয়াৰ কৰিছে। তেওঁৰ লিখনিত প্ৰত্যেকটো লাইনতে জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু আৱেগ প্ৰকাশ পাইছে ভালদৰেই। জুবিন গাৰ্গৰ সোঁৱৰণত ছোৱালীৰ নাম ৰাখিছে নাহৰ। পিছে আপোনালোকৰ খবৰটো পাই কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।